হুজাইত দুৰ্ঘটনাত পতিত এখন কয়লা ভৰ্তি ট্ৰাক পুৰণি বজাৰৰ মেইন ৰোডত গাঁতত সোমাই আবদ্ধ হৈ পৰিছে ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS09C1828 ইপিনে গাড়ীখন পথত আবদ্ধ হৈ পৰাত সৃষ্টি হৈছে যান-জঁটৰ সমস্যাৰ অন্যহাতে কয়লাখিনি ক'ৰ পৰা আনিছে আৰু ক'ত যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই ঘটনাৰ পিছত চালক হেণ্ডিমেনে সেই স্থানৰ পৰা আঁতৰি থকাত অবৈধভাৱে কয়লা সৰবৰাহ কৰা হৈছে সন্দেহ ঘটনা ক'ব না হ'ব 7টা বজাত ৰাতিপুৱা ৰাতিপুৱা 7টা কি আছে গাড়ী কিন্তু কোৱালে দেখি আছোঁ কোৱালাই আছে ড্ৰাইভাৰ হেণ্ডিমেন নাই নেকি নাই পলাই গ'ল তেওঁলোকে কিন্তু ক'ব নোৱাৰে আছে থাকিব ক'ত যাব পুলিচ আহিছে নেকি পুলিচ অহা নাই এতিয়াও অহা নাই পুলিচটো 10টা বজাত আহিব ব্যুৰ ৰিপৰ্ট টাইম নিউজ হোটেল পাৰাডাইজ ৰায়বাহাদুৰ লেন হোজাই ইয়াত আছে AC আৰু নন AC ৰুম লগতে পুৱাৰ ভাগত গ্ৰাহকক দিয়া হ'ব ফ্ৰী ব্ৰেকফাষ্ট থকাৰ সুব্যৱস্থা থকা হোটেলখনৰ প্ৰতিটো AC ৰুমৰ মূল্য হৈছে 1400 টকা আৰু প্ৰতিটো নন AC ৰুমৰ মূল্য হৈছে 800 টকা বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742508562 আৰু 9957153062 নম্বৰত